মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক এতিয়া সকলো ভালে আছা। সমগ্ৰ বিশ্ব এতিয়া কৰোণাত আতংকিত আৰু সেয়েহে আমি এতিয়া লকডাউন হৈ ঘৰত আবদ্ধ। ইয়াৰ কাৰণে আমি কোনোৱে আমাৰ মহাবিদ্যালয়ৰ ক্লাছসমূহ কৰিব পৰা নাই আৰু সেয়েহে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু বিশ্ববিদ্যালয়ে আমাক তোমালোকৰ কোৰ্চবিলাক আগবঢ়াই নিবৰ কাৰণে অনলাইন যোগে আমাক তোমালোকক পঢ়াবলৈ এক নিৰ্দেশনা জাৰি কৰিছে। ই অকল নিৰ্দেশনাৰ কথাই নহয়, নিৰ্দেশনা অহাৰ আগতেও আমি তোমালোকক যিমান পাৰোঁ সহায় কৰি আহিছিলোঁ, এতিয়াও আমি তোমালোকক সহায় কৰি গৈ থাকিম, যিহেতু আমাৰ এইটো ধৰ্ম। আমি সদায় তোমালোকৰ মাজতেই থাকোঁ আৰু তোমালোকৰ মাজত থাকি আমি ভাল পাওঁ। এতিয়া আহোঁ মই আজি ভিডিঅ' বনোৱাৰ মেইন কথাটোলৈ। আজি ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য হৈছে যে আমাৰ মহাবিদ্যালয়খনে এটা মহাবিদ্যালয়ৰ ৱেব পৰ্টেল খুলি দিছে, যিটোৰ সহায়ত তোমালোকে আমি পঢ়োৱা নোটবিলাক আৰু আমি দিয়া ভিডিঅ'বিলাক তোমালোকে যিবিলাকে আমাৰ অনলাইন ক্লাছসমূহ কৰিব পৰা নাছিলা আৰু অথবা যিবিলাকে উপস্থিত থাকিও পুনৰ চাবলৈ ইচ্ছা কৰা তেওঁলোকৰ সুবিধাৰ্থে কলেজ কৰ্তৃপক্ষই এটা ৱেব পৰ্টেল খুলি দিছে। আৰু এই ৱেব পৰ্টেলটোত তোমালোকৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ অধ্যাপক অধ্যাপিকাসকলে পঢ়োৱা নোটবিলাক আপলোড কৰা থাকিব আৰু তোমালোকৰ যেতিয়াই মন যায় তেতিয়াই চাই তোমালোকে পঢ়িব পাৰিবা। তোমালোকৰ হয়তো বহুতেই নাজানা এই ৱেব পৰ্টেলটোৰ কথা আৰু হয়তো বহুতে ব্যৱহাৰো কৰিছা। এতিয়া যিখিনি ছাত্ৰ ছাত্ৰীয়ে ৱেব পৰ্টেলটোৰ কথা গম পোৱা নাই, তেওঁলোকৰ সুবিধাৰ্থে ৱেব পৰ্টেলটো কেনেকৈ খুলিব লাগে আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱাবৰ কাৰণে মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। আহাচোন আমি এবাৰ মহাবিদ্যালয়খনৰ এই ৱেব পৰ্টেলটো খুলি চাওঁ। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি আমাৰ মহাবিদ্যালয়ৰ ৱেব পৰ্টেলটো খুলিবলৈ ওলাইছোঁ। ৱেব পৰ্টেলটো খুলিবলৈ হ'লে আমাক প্ৰথমতে এটা তাৰ লোকেশ্যন ফাইলটোৰ লিংকটো লাগিব। গতিকে আমি এতিয়া চাওঁ, লিংকটো আমি বিভিন্ন মাধ্যমৰ সহায়ত ল'ব পাৰোঁ। আমি মহাবিদ্যালয়ৰ পৰাও ল'ব পাৰোঁ, নহ'লে আৰু আমাৰ ইতিমধ্যে যদি কোনোবা বন্ধু বান্ধৱীৰ হাতত আছে তেওঁলোকৰ পৰা আমি হোৱাটছআপ, ফেচবুক, টুইটাৰ, মেছেজ, নৰ্মেল মেছেজ যিবোৰৰ সহায়ত আমি ল'ব পাৰোঁ। আৰু লৈ সেই লিংকটোত আমি ক্লিক কৰিলে আমাৰ মহাবিদ্যালয়ৰ ৱেব পৰ্টেলটো খোল খাব। এতিয়া মই কি কৰিছোঁ, মই মহাবিদ্যালয়ৰ যিটো আমাক প্ৰিন্সিপাল মেমে প্ৰভাইড কৰিছিলে, মই তাক কপি কৰি আনি মোৰ মোবাইলত যিটো এটা নোটছ আইকন থাকে, নোটছ আইকনটো ক্লিক কৰি তাৰ ভিতৰত মই তাক ছেভ কৰি ৰাখিছিলোঁ। আৰু মোৰ ছেভ কৰি ৰখা মোবাইলৰ যিটো লিংক ৱেব পৰ্টেলৰ, তাক মই ক্লিক কৰিলোঁ আৰু আহিলেহি আৰু আমাৰ মোবাইলৰ আৰু যিটো মোৰ ছেভ কৰা হৈ আছে ৱেব পৰ্টেলটোৰ লিংকটো হৈছে http://narengi narengi amonline.co.in/ আৰু আমি ইয়াত যদি ক্লিক কৰোঁ, ক্লিক কৰাৰ লগে লগে আমাৰ দুটা অপশ্যন আহিছে, এটা আহিছে অ'পেন, এটা কপি। যদি মই কপি কৰোঁ, কপি কৰি মই লিংকটো মোৰ বন্ধুবৰ্গক দিব পাৰোঁ বা ষ্টুডেণ্টসকলকো দিব পাৰোঁ। আৰু অ'পেন কৰিবলৈ হ'লে মই তাত থকা অ'পেন বাটনটোত ক্লিক কৰিব লাগিব। আৰু এতিয়া মই অ'পেন বাটনটোত ক্লিক কৰিছোঁ। অ'পেন বাটনটোত ক্লিক কৰাৰ লগে লগে দুটা অপশ্যন আহিছে, ক্লাছ নোটছ আৰু ক্লাছ ভিডিঅ'ছ। আৰু এইখন হৈছে যিখন উইণ্ড' আমি দেখিছোঁ, এইখন হৈছে আমাৰ ৱেব পৰ্টেলটোৰ হোম পেজ। হোম পেজটোত লিখা আছে নাৰেংগী আঞ্চলিক মহাবিদ্যালয়। এতিয়া আমি ক্লাছ নোটখিনি চাবৰ কাৰণে মই ক্লাছ নোটছত ক্লিক কৰিম। ক্লাছ নোটছখিনি ক্লিক কৰাৰ লগে লগে আমাৰ আহিলে ইয়াতে চাৰ্চ ক্লাছ নোটছ হিয়াৰ, চাৰ্চ বাই ক্লাছ অৰ ছাবজেক্ট অৰ টাইটেল। আমি এতিয়া চাওঁ, ইয়াত তোমালোকৰ বহুত ছাৰ বাইদেৱে নোট ইতিমধ্যে আপলোড কৰিছে। প্ৰথমতে এটা মই কৰিছিলোঁ ডক্টৰ লক্ষ্মী গগৈ, 3rd year আৰ্টছ জিঅ'গ্ৰাফী কুৱেশ্যন পেপাৰ ডিছকাশ্যন। আৰু মোৰ ফাইলটো চাওঁ, আমি ফাইলটো চাবলৈ হ'লে ভিউ কৰিব লাগিব। ভিউত প্ৰেছ কৰাৰ লগে লগে মোৰ ফাইলটো অ'পেন অপশ্যন আহিলে। মই এতিয়া ইয়াক যিটো ৱৰ্ড ফাইল আছিলে, মই তাক WPS অফিচত ক্লিক কৰাৰ লগে লগে মোৰ ফাইলটো খোল খালে। আৰু ফাইলটো খোলাৰ লগে লগে আৰু মোৰ এইটো এটা আছিলে অনলাইন ক্লাছ আছিলে, ডিগ্ৰী 3rd year ষ্টুডেণ্টৰ যিটো কৰিছিলোঁ স্কাইপত, তাত আমি কুৱেশ্যন পেপাৰ ডিছকাশ্যন কৰিছিলোঁ। আৰু সেইকাৰণে মই ইয়াতে কুৱেশ্যন পেপাৰখন আপলোড কৰি আচলতে মই ৱেব পৰ্টেলটোৱে কেনেকৈ কাম কৰে মই তাক টেষ্ট কৰিছিলোঁ। এতিয়া মই ইয়াক বেক কৰিছোঁ। বেক কৰাৰ লগে লগে বিভিন্ন এডভাৰটাইজখিনি আহি যায়, সেইখিনি
কাটি নেক্সট দিছে মুক্তা প্ৰকাশ মেমে দিছে মেম ইংলিছ ডিপাৰ্টমেণ্টৰ মেমে দিছে নিউ থিয়েটাৰ আমি চাওঁ মেমে কি দিছে মেমে তোমালোকক এটা নোট আগবঢ়াইছে নিউ থিয়েটাৰৰ ওপৰত মেমে হাতে লিখি ধুনীয়াকৈ তোমালোকক দিছে তোমালোকে পঢ়িব পাৰিবা এইটো চাবা তোমালোকে ইয়াৰ পিছত আছে গীতিকা শৰ্মা মেম TDC ফাৰ্ষ্ট ইয়েৰ আৰ্টছৰ নোট দিছে পলিটিকেল ছায়েন্সৰ গ্ল'বেল জাষ্টিছ আমি চাওঁ এতিয়া মেমে কেনেকৈ দিছে ভিউ কৰিম ফাইলটো ভিউ ক্লিক কৰাৰ লগে লগে মেমে গ্ল'বেল জাষ্টিছৰ ওপৰত যিটো নোট দিছিলে নোটটো আমি দেখা পালোঁ এতিয়া মই পুনৰ বেক কৰোঁ বেক কৰাৰ লগে লগে দেখিম বনশ্ৰী মেমে দিছে TDC ফাৰ্ষ্ট ইয়েৰ আৰ্টছৰ পলিটিকেল ছায়েন্স কেষ্টিজিং এণ্ড কমিউনিটি লিজিং ফৰ ছেকেণ্ড ছেম জেনেৰেল ভিউ কৰোঁ ভিউ কৰাৰ লগে লগে ফাইলটো খোলা নাই আকৌ কৰি চাওঁ ক্লিকটো PDF কোনফালে মেমে এনেকৈ দিছে গতিকে তোমালোকে এইটো চাব পাৰিবা বেক কৰোঁ তাৰপিছত আহিলে আমাৰ গীতিকা মেমৰ তাৰপিছত সুমিত্ৰা মেমে দিছে ইংলিছ ডিপাৰ্টমেণ্টৰ TDC ছেকেণ্ড ছেমৰ কাৰণে ভিউ কৰোঁ আমি ডোভাৰ 20ৰ পৰা মেমে কৰিছে এটা নোট দিছে ধুনীয়াকৈ তোমালোকে চাব পাৰিবা ইয়াৰ পিছত আছে গীতা উপাধ্যায় মেম কমাৰ্চৰ মেমেও দিছে কৰ্পৰেট একাউণ্টিঙৰ হয় মেম দিছে ফাইনেল একাউণ্টছৰ ওপৰত এটা নোট দিছে তাৰপিছত এনেদৰে তোমালোকৰ ৰীতা শৰ্মা মেমে দিছে মেমে ভিউ কৰোঁ আমি মেমেও নোট লিখি দিছে তোমালোকক এটা নোট ধুনীয়াকৈ মেমে বনাইছে আৰু তোমালোকৰ কাৰণে দিছে তোমালোকে চাব পাৰিবা তেনেদৰে ৰূপলেখা ফুকন মেমে দিছে ৰূপলেখা ফুকন মেমে ইংলিছৰ হয় মেমৰ নোটটো আমি চাওঁ মেমৰ অপেন উইথ ৱৰ্ড মেমে ধুনীয়া আখৰেৰে লিখি দিছে ভেৰি বিউটিফুল হেণ্ড ৰাইটিং ধুনীয়া আখৰত লিখি দিছে তোমালোকে পঢ়িব পাৰিবা এতিয়া আমি বেক কৰোঁ বেক কৰাৰ লগে লগে এনেদৰে তোমালোকে নোটখিনি চাব পাৰিবা এতিয়া আহোঁ আমি ক্লাছ ভিডিঅ'জত কি আছে মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ৰূপলেখা ফুকন মেমৰ এটা আহিছে TDC ফাৰ্ষ্ট ইয়েৰ আৰ্টছ ইংলিছ টাইটেল দিছে ABC চাওঁচোন ক্লিক কৰি ভিউ এটা নট ফাউণ্ড মষ্ট প্ৰবেবলি ইয়াত কিবা হৈছে লিংকটোত পিছত হয়তো ঠিক হৈ যাব নেক্সট এটা মই দিছিলোঁ TDC থাৰ্ড ইয়েৰ আৰ্টছৰ কাৰণে জিঅ'গ্ৰাফী ফাৰ্ষ্ট অনলাইন ক্লাছ ভিউ কৰোঁ আমি ভিউ কৰাৰ লগে লগে যিহেতু ইয়াতে একো অপশ্যন নাছিলে আমাৰ যিটো ভিডিঅ' দিবৰ কাৰণে সেইকাৰণে মই ইউটিউবত এটা চেনেল খুলি লৈছিলোঁ চেনেলৰ যিটো লিংকটো ইয়াত দিছোঁ আৰু এটা মোৰ ভিডিঅ' ক্লাছ আছিলে স্কাইপত কৰা ষ্টুডেণ্টখিনিৰ লগত তাক মই দিছোঁ তোমালোকে চাব পাৰিবা এতিয়া বেক কৰোঁ তাৰপিছতে আছে এনেকৈ ডক্টৰ সৰোজ কাকতি ছাৰে TDC থাৰ্ড ইয়েৰ আৰ্টছৰ কাৰণে এটা দিছে পোষ্ট মাষ্টাৰ চাওঁচোন আমি ছাৰৰ ভিডিঅ'টো ভিউ কৰোঁ ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ছাৰৰো তেনেকৈ দৰে ইউটিউবত ওলাইছে পোষ্ট মাষ্টাৰৰ চৰিত্ৰটিৰ বিষয়ে আলোচনা ছাৰে এটা সুন্দৰ ভিডিঅ' ধুনীয়াকৈ বনাই তোমালোকৰ কাৰণে আগবঢ়াইছে তোমালোকে চাব পাৰিবা এতিয়া মই বেক কৰোঁ বেক কৰাৰ লগে লগে এনেদৰে তোমালোকে চাব পাৰিবা এতিয়া লাহে লাহে তোমালোকৰ অধ্যাপক অধ্যাপিকাসকলে নিজৰ ষ্টাডি মেটেৰিয়েলখিনি যিখিনি তোমালোকক লাগে সেইখিনি লাহে লাহে আপলোড কৰি দিব তোমালোকে চাব পাৰিবা আৰু ভিডিঅ' ইতিমধ্যে কাকতি ছাৰে বহুতখিনি দিছে তোমালোকে ছাৰৰ যিটো চেনেল তাত গৈ চাব পাৰিবা আৰু সেইদৰে ময়ো মোৰখিনি আপলোড কৰি গৈ আছোঁ যিহেতু ভিডিঅ'বিলাক বনাওঁতে অকণমান টাইম লাগে সেইকাৰণে হয়তো বাকীখিনি অধ্যাপক অধ্যাপিকা আৰু আপলোডখিনি তোমালোকে চাবলৈ পাবা লাহে লাহে এতিয়া মই বেক কৰোঁ আৰু যিটো হোম পেজত বিভিন্ন ধৰণৰ আৰু দিছে নিউ এপ্লিকেণ্টে কি কৰিব লাগিব এপ্লাই অনলাইন কৰিব লাগিব তাৰপিছত এডমিশ্যন ন'টিছবিলাক পাবা ইয়াতে মেজৰ ছিট ষ্টেটাছখিনি পাবা আৰু লাইভ এডমিশ্যন তোমালোকে দেখিবলৈ পাবা
আৰু যদি এইটো ৱেব পৰ্টেলটো খোলোতে কিবা প্ৰব্লেম হয় তেতিয়াহ'লে তোমালোকক ফোন কৰিবৰ কাৰণে এটা ফোন নম্বৰ দিছে। ফোন নম্বৰটো হৈছে 9954100247। এইটো ফোন নম্বৰত ফোন কৰিলে তোমালোকে কিবা প্ৰব্লেম পালে তেখেতৰ ফোন কৰি এনকুৱাৰী কৰিব পাৰিবা। এতিয়া তোমালোকে ৱেব পৰ্টেলটো খুলিবৰ কাৰণে মই মোৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিম, তাত গৈ তোমালোকে এইটো খুলিব পাৰিবা। আশা কৰোঁ তোমালোকৰ এই ভিডিঅ'টো চাই যথেষ্ট উপকাৰ হ'ব। আজিলৈ ইমানেই ৰাখোঁ দিয়া, বাই বাই। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা, আৰু যদি ভাল পাইছা লাইক কৰিবা, কমেণ্ট কৰিবা, আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিহেতু শ্বেয়াৰ কৰিলেহে তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলেও কলেজখনৰ এই পৰ্টেলটোৰ কথা গম পাব। প্ৰস্তুত কৰি উলিয়াইছোঁ। আহাচোন আমি এবাৰ মহাবিদ্যালয়খনৰ এই ৱেব পৰ্টেলটো খুলি চাওঁ।